सोरखारा फोसावना होनाय बादि गोलाव सम बन्द जानानै थानाय हादोरसानि फरायसालिफोरा दिनैनिफ्राय गोदानै थाखो जिरायफिनबाय। बेबादिनो रङिया जौसिन फरायसालि आरो रङिया हिनजावसा जौसिन फरायसालियाबो दिनैनिफ्राय थाखो खथायाव फोरोंनायखौ जागायफिनबाय। मख'नो गोनांदि सोरखारा खानानै होनाय एसअपि खान्थिखौ मानिनानै गासै फरायसा फरायसुलि आरो फोरोंगिरिफ्रा फरायसालिनि थाखो खथायाव फोरोंनाय खान्थिखौ जागायो। लोगोसेनो फरायसालि थाखो जागायनायनि सायाव रङिया जौसिन फरायसालि आरो रङिया हिनजावसा जौसिन फरायसालिनि गोरायुंआ ओरैबायदि बुङो। मैं रङिया ছোৱালী उच्चतर माध्यमिक विद्यालयर পৰা কৈছো। আজি আমি আকৌ কোভিড प्रोटोकल मानि আমি শ্ৰেণীসমূহ আৰম্ভ কৰিছো। ইয়াৰ আগতে আমাৰ নৱম দশম আৰু দ্বাদশ শ্ৰেণী ক্লাছবিলাক চলি আছিল, কিন্তু আজিৰ পৰা আমি এই চৰকাৰৰ যেটো নিৰ্দেশনা সেই নিৰ্দেশনা মতে সপ্তম শ্ৰেণী আৰু এই হায়াৰ সেকেন্ডাৰী যেটো ফাৰ্ষ্ট ইয়াৰ একাদশ শ্ৰেণী আমি পাঠদান আৰম্ভ কৰিছো। আৰু ইয়াৰ আগতে আমি আজি যোৱা 3 দিন ধৰি আমি বিদ্যালয়ৰ যেটো পূজাৰ পিছতে আমি স্যানিটাইজেশনৰ কামখিনি কৰিলো। আগতে এবাৰ স্যানিটাইজেশন কৰাই হৈছিলে, আকৌ আমি আজি পুনৰ কৰি আজি আমি বিদ্যালয়ৰ ক্লাছবিলাক আৰম্ভ কৰিছো। আৰু এটা শ্ৰেণীত আমাৰ 30 জনৰ ওপৰত আমি ছাত্ৰী বহিব দিয়া নাই, সেইমতে আমি ক্লাছবিলাক আৰম্ভ কৰিছো। বহুত দিনৰ মূৰত স্কুল খুলিলে কি ক'ব এই কথাত? হয়, বহুত দিনৰ বিৰতিৰ মূৰত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গভৰ্ণমেণ্টৰ সম্পূৰ্ণ এছঅপি মানি আমি ক্লাছ আৰম্ভ কৰিছোঁ। আজি ক্লাছ ষ্টাৰ্ট হৈছে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, কিন্তু এটা বিশেষ কাৰণত আমি 6ৰ পৰা 10লৈকে আমি ক্লাছটো কৰিব পৰা নাই। ইয়াৰ কাৰণটো হ'ল যে ৰঙিয়া উচ্চতৰ মাধ্যমিক আমাৰ যে হাইস্কুলৰ যে স্পেচিয়েল পৰীক্ষা, এই স্পেচিয়েল পৰীক্ষাত জুনটো চলি আছে, কিন্তু পৰখিৰ পৰা সম্পূৰ্ণ কোভিডৰ নীতি নিয়ম মানি আমি 6ৰ পৰা 10লৈকে ক্লাছ কৰিম। তাৰ পিছত হায়াৰ ছেকেণ্ডাৰী ক্লাছটো চলিবই, কিন্তু প্ৰত্যেকটো ৰুমতে আমি এনেকৈ 30 জনকৈ ছাত্ৰ ছাত্ৰী দিয়া হৈছে। এই 30 বাৰু সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰীকে যে এছঅপিৰ যি নিয়ম আছে, স্যানিটাইজেশ্যন, মুখত মাস্ক, এই সকলোবোৰ বস্তু মেইনটেইন কৰি লোৱা হৈছে। যে ছাত্ৰ ছাত্ৰীসকলক স্যানিটাইজেশ্যন কৰাৰ বাবে আমি হাত ধোৱাৰ কাৰণে যে সম্পূৰ্ণৰূপে সুবিধা কৰি দিছোঁ। যে যিয়ে নহওক কেলে যে সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীকো আমি কোভিডৰ নীতি নিয়মবোৰ পালন কৰিবলৈ দিছোঁ। আৰু এনেকৈ যদি আমি থাকোঁ যে ক্লাছ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যি অসুবিধা হৈছিলে যে ছাত্ৰ ছাত্ৰীসকল যে স্কুলত আহিব পৰা নাছিলে, সেইটো কিন্তু আমি যে আগলৈকে আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিব পাৰি।